নমস্কাৰ। সমূহ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ ৰাইজলৈ স্বাগতম জনাইছোঁ। আমাৰ আজি ইয়াত আপোনাৰ নলিচা কৃষক বন্ধু ব্ৰইলাৰ ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আপোনালোকে চাব পাৰে আমাৰ নলিচা কৃষক বন্ধু ব্ৰইলাৰ ফাৰ্মৰ আজি নতুনকৈ পোৱালি আহিছে। এই চাই লওক, ইয়াত মানে কি বিভিন্ন ধৰণৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। আহক আজি এই ব্ৰইলাৰ পালনৰ বিষয়ে আমি ইয়াৰ যি স্বত্বাধিকাৰী আছে তেখেতসকলৰ লগত অলপ মত বিনিময় কৰিব বিচাৰিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম মণ্টু মেধি। মানে কি আপুনি এই ব্ৰইলাৰ পালনৰ লগত আজি কিমান বছৰ ধৰি জড়িত হৈ আছে? মই আজি প্ৰায় 4 বছৰ হ'ল। 4 বছৰ হ'ল। মানে কি ধৰক আপুনি 4 বছৰ মানে কি কেনেকুৱা ছিষ্টেমত মানে কি আপুনি পোৱালিবিলাক বা এই ফাৰ্মখন চলাই আছে? মইতো আপোনাৰ কোম্পানীৰ আণ্ডাৰত চলি আছে বস্তুটো। কোম্পানী আপোনাৰ চানাটো দি দিয়ে, আধাৰ চাধাৰ গোটেইখিনি দিয়ে। আমি 40-45 দিন ৰাখিব লাগে, তাৰপিছত কোম্পানী আৰু মালটো উঠাই দিয়ে। ঠিক আছে বাৰু। মানে কি ইয়াত খৰচ মানে কি আপোনালোকৰ মানে কেনেকুৱা ধৰণৰ? তেওঁলোকে পোৱালি দিয়ে, আধাৰ দিয়ে, তাৰপাছত আপোনাৰ মানে কি পোৱালিটো তেওঁলোকে নিজে হেৰি কৰি লৈ যায়। তেওঁলোকে তাৰ বিনিময়ত আপোনালোকক মানে কি কেনেকুৱা ধৰণৰ মানে কি ৰেট পাতি দিয়ে বা এনেকুৱা ধৰণৰ কি দিয়ে? মানে কি ধৰক মানে কি এতিয়া বৰ্তমান আপুনি কিমান পোৱালি পুহিছে বা আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা কিমান পোৱালি দিছে, আৰু তাৰ পৰা মানে কি ধৰক আপোনাৰ কিমান দিনত সেই পোৱালিটো তেওঁলোকে ৰিটাৰ্ণ লৈ যাব, আৰু তাৰপাছত আপোনালোকৰ প্ৰফিটটো কিমানমান হ'ব? অলপ সেইটো সেই বিষয়ে অলপ জনাব নেকি? আমাৰ ফাৰ্ষ্ট পোৱালি দিয়ে আপোনাৰ 2000-ৰ পৰা 2500-ৰ ভিতৰত পোৱালি দিয়ে। তাৰপিছত দানাটো সিহঁতে প্ৰায় 3 দিন 4 দিনৰ মূৰত দি থাকে। এতিয়া লাগিলে এতিয়া আমি ফোন কৰি দিওঁ, ফোন কৰি দিলে আপোনাৰ দানাটো দি যায়। দানা দিয়ে। বাকী আপোনাৰ কিছুমান খৰচ আমি নিজে কৰিব লাগে। কেনেকুৱা ধৰণৰ খৰচ? আপোনাৰ বাচন পাতিবিলাক এইবিলাক বস্তু আমি নিজে আনিব লাগে, নিজে কিনি আনিব লাগে। এইটো কোম্পানীৰ পৰাই দিয়ে, কিন্তু আপোনাৰ পইচাটো আপোনালোকে সিহঁতৰ পৰা কাটি দিয়ে। বস্তুটো প্ৰায়খিনি বস্তু কোম্পানীৰ পৰাই আহে, দানা হওক, বাচন পাতিখিনি। আপোনাৰ এইটো ৰুম হিটাৰবিলাক এইবিলাক আমি নিজে বনাওঁ। এইবিলাক নিজে বনাওঁ। ঠিক আছে বাৰু। এতিয়া মানে কি ধৰক কোম্পানীয়ে আপোনালোকৰ এই পোৱালিবিলাক মানে কিমান দিনৰ পিছত মানে ইয়াৰ পৰা ৰিটাৰ্ণ লৈ যাব? আমাৰ এইটো আপোনাৰ প্ৰায় 40-45 দিনৰ ভিতৰত লৈ যায়। 40-45 দিন নহয় জানো? এই 40-45 দিনত ইহঁতৰ ওজন মানে কি কিমান? ধৰক মানে কি গড় হিচাপত এটা মুৰ্গীৰ বা এটা ব্ৰইলাৰৰ আপোনাৰ ওজন কিমানমান হ'ব আপোনাৰ? প্ৰায় আপোনাৰ 40-ৰ পৰা 42 দিনৰ ভিতৰত আপোনাৰ 3 কিলো 3200 গ্ৰাম এনেকুৱা হয়। 3 কিলো 3200 গ্ৰাম। তো ঠিক আছে বাৰু। তেতিয়া মানে কি তেওঁলোকে যেতিয়া লৈ যাব, তেতিয়াতো ধৰক তেওঁলোকে মাৰ্কেটত নি সেইটো বিক্ৰী কৰিব নহয় জানো? কিন্তু আপোনালোকৰ তাৰ পৰা যিখিনি খৰচ কৰিলে বা আপোনালোকৰ হাতৰ পৰা যিটো ইলেক্ট্ৰিচিটি বিলটো মই যিমানখিনি জানো আপোনালোকৰ হাতৰ পৰা যায়, গতিকে মানে কি হয় গোটেইখিনি মানে কি খৰচ যায় কিনে আপোনালোকৰ মানে কি প্ৰফিটেবল যিটো আমাৰ ধৰক বিজনেছ এটা কৰিলে লাভৰ যিটো অংশ সেইটো আপোনাৰ কিমানমান হয় আপোনাৰ? আমাৰ 40-42 দিনৰ ভিতৰত আপোনাৰ 30-ৰ পৰা 40-ৰ ভিতৰত হয় আৰু এইটো মানে হয়তো অলপ 35 হয়, কেতিয়াবা 40 হয়। এনেকুৱা আপোনাৰ মানে কি এইটো মানে কি সৰ্বমুঠ খৰচ মানে যাই কিনে আপোনালোকৰ মানে কি খৰচখিনি যাই কিনে 40,000 টকা আপোনালোকৰ মানে কি ৰাহি হয়। মানে কি ধৰক এনে যদি আপুনি খৰচটো মানে কি কিমানমান হয়? এতিয়া ধৰক এইটো মানে মই খৰচৰ কথা আহিব বিচাৰিছোঁ। তেতিয়া মানে কি ধৰক আপোনাৰ ঘৰটো নিজে বনাইছে বা ধৰক এই ঘৰটোত কিমানমান ধৰক খৰচা হৈছে, এই বিষয়ে যদি ধৰক আপোনালোকে এটা কেলকুলেশ্যন কৰি চাই, ধৰক এটা মানে কি 45 দিনৰ এটা যিটো আপোনালোকৰ এটা কোৰ্চ বুলিয়ে ক'লোঁ মই ব্ৰইলাৰ পালনৰ, এই পালনৰ ক্ষেত্ৰত আপোনালোকৰ মানে কি খৰচ কিমানমান আছে আপোনালোকৰ? আমাৰ খৰচ প্ৰায় ফাৰ্ষ্ট ঘৰটো বনাওঁতে আপোনাৰ 2 লাখ টকা। সেইটো মই সোধা নাই আপোনাক। মানে কি মই জানিব বিচাৰিছোঁ যিটো আপোনালোকৰ 40,000 টকা প্ৰফিট হয়, তাত মানে কি আপোনালোকৰ মানে কি খৰচ কিমান থাকে আপোনাৰ? মানে কি ধৰক আপোনালোকৰ এনেকুৱা হয় যে ধৰক 60,000 টকা আপোনালোকে পালে, বোলে 20,000 টকা খৰচ হ'ল, 40,000 টকা আপোনাৰ লাভ হ'ল। মই সেনেকুৱা ধৰণৰ সুধিব বিচাৰিছোঁ। কিমানমান আছে আপোনালোকৰ খৰচ এনে? আমাৰ এই খৰচ প্ৰায় মেডিচিন কিনিব লাগে। এইবিলাক মেডিচিন বাচন পাতিও মাজে মাজে লাগি থাকে। লাগি থাকিলে আপোনাৰ 10-12 হাজাৰ টকা আপোনাৰ মানে কি আপোনাৰ মানে কি কোম্পানীৰ ফালৰ পৰা আপোনালোকে মানে কি আপোনাৰ পায় মোটামুটি 52,000 পৰা 55,000 টকা পায়, আৰু তাৰ পৰা বাকীখিনি অলপ 10-15 হাজাৰ টকা খৰচ যায়, বাকী 40,000 টকা 45 দিনত আপোনালোকৰ প্ৰফিট হয়। আপোনালোকৰ পাৰ্টনাৰশ্বিপত কেইজন আছে? বৰ্তমান আমাৰ 3জন আছে। 3জন আছে। 3জনৰ এইখিনি বিজনেছ নে আৰু বাহিৰৰ কিবা বেলেগ বিজনেছ আছে? এইটো আছে আৰু আমি খেতি চেতি কৰোঁ অলপ চলপ কৰি। খেতি চেতি তেনেকুৱা অলপ আছে অলপ আৰু।
ঠিক আছে বাৰু, আপোনাৰ লগত ভাল লাগিল কথা পাতি। এতিয়া মই আপোনাৰ মানে কি লগৰ যিজন আপোনাৰ কৰ্মচাৰী আছে বা আপোনাৰ মানে কি সহযোগী আছে তেখেতৰ লগত অলপ মত বিনিময় কৰিব বিচাৰিছোঁ। দাদা নমস্কাৰ। হয় নমস্কাৰ। আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী কল্পজ্যোতি ডেকা। কল্পজ্যোতি ডেকা। আপুনিও এই ফাৰ্মৰ লগতে জড়িত হৈ আছে নিশ্চয়, নহয় জানো? ঠিক আছে। বৰ্তমান আপোনালোকৰ যিটো মানে কি ধৰক এখেতে ক'লে আপোনালোকৰ মনটো মিধিয়ে ক'লে যে মানে কি ধৰক 40,000 টকা আপোনালোকৰ মানে কি লাভ হৈ আছে। ইয়াৰ পৰা মানে কি আপোনালোকে সন্তুষ্টি নে আৰু ধৰক এইটোত বোলে আপোনাৰ ধৰক 40,000 টকা আহি আছে বা ধৰক মানে কি 40 নহয় আৰু মই ধৰক মানে কি আপোনাৰ 12-13 হাজাৰ মানকৈ আপোনালোকৰ তিনিজনৰ মাজত মানে কি আহি আছে পাৰ মান্থ হা। 12-13 হাজাৰ টকাই আপোনালোকৰ ইনকাম নে বাহিৰা কিবা অলপ বেলেগ ইনকাম আপোনালোকৰ আছে আৰু য'ৰ পৰা মানে কি ধৰক ইনকামৰ চ'ৰ্চটো আপোনালোকৰ আহে আৰু? হয় বেলেগ বিজনেছ আছে, বেলেগ বিজনেছ আছে আপোনালোকৰ মানে কি এইটো আপোনাৰ মানে কি ধৰক এটা আউটচাইডৰ বিজনেছ আৰু মানে কি ধৰক আমি এতিয়া এইটো আপোনাৰ পাৰ্টনাৰশ্বিপত কৈছোঁ, তাৰ মানে কি পাৰ্ট টাইম কৰোঁ আমি। পাৰ্ট টাইম কৰে নহয় জানো? ঠিক আছে। আমাৰ একজনৰ নিজাকে ফাৰ্ম আছে ঘৰত, লোকেল ফাৰ্ম, ইয়াৰ ফাৰ্ম আছে। ঠিক আছে বাৰু, মোৰ কিবা বেলেগ আছে। ঠিক আছে। আপোনালোকৰ মানে কি এইটো এটা মানে কি বাহিৰা ইনকাম বুলি ক'ব পাৰি আৰু মানে কি ঠিকে আছে বাৰু, বহুত ভাল লাগে। ধৰক আমাৰ যিখিনি অসমীয়া যুৱক যুৱতীয়ে যিখিনি ঘৰত এনেই আছে বা তেওঁলোকে এই বিজনেছটো কৰিব পাৰে নে নোৱাৰে আপোনাৰ মতে? পাৰে নিশ্চয় পাৰে। সেইটোৱে আমি বিচাৰিছোঁ মানে কি ধৰক আমাৰ যিখিনি অসমীয়া যুৱক যুৱতী আছে তেওঁলোকে মানে কি আজি বিজনেছ কৰাৰ বিনিময়ত বা চাকৰিৰ বিনিময়ত মানে কি বহুত লাখ লাখ টকা অনাই বনাই সময় নষ্ট কৰি টকাও খেদাইছে, সময় নষ্ট কৰিছে। গতিকে ৰাইজসকল আপোনালোকক আমি আজি এটা ভাল ইয়াত মানে কি উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা ভাল স্ক'প আছে ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে। আপোনালোকে ব্ৰইলাৰ ফাৰ্ম পোহক, ব্ৰইলাৰ ফাৰ্ম কৰক, কৰি কিনে আপোনালোকে নিশ্চয় লাভান্বিত হ'ব পাৰিব। ইয়াৰ পৰাই এওঁলোকে ধৰক আজি 12-13 হাজাৰ টকা এটা মাহত ইনকাম কৰি আছে তিনিজন ল'ৰাই। সেইখিনি যদি আপুনি দুজনে কৰে তাতকৈতো 12-13টো আপোনাৰ ডাবল হৈ গ'ল নাই, তেওঁতো আপুনি 26 পাব বা আপোনাৰ ধৰক মানে কি 12টো যদি দুগুণ হয় তেতিয়াহ'লে আপুনি মানে কি ধৰক 24 পাব। এনেকুৱা ধৰণৰ মানে কি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। গতিকে আজি আমি এই ফাৰ্মখন গোটেই দেখুৱাব বিচাৰিছোঁ। আহকচোন দাদা। ইয়াত আপোনালোকৰ মুৰ্গী আছে নহয় জানো? ইয়াত আপোনালোকে মুৰ্গী চাব পাৰে। আজি আহিছে 45 দিনৰ পিছত এই মুৰ্গীটোৱে হ'বগৈ আপোনাৰ পৰা 3 কিলো ওজনৰ হা। গোটেই ফাৰ্মখন আমি আপোনালোকক দেখুৱাব ওলাইছোঁ এতিয়া। গোটেই ফাৰ্মখন চাই লওক এবাৰ ভালদৰে। ইয়াত ধুনীয়াকৈ একদম পূৰা যাতে কোনো ফালৰ পৰা বতাহ আহিব নোৱাৰে, কোনো ফালৰ পৰা বাহিৰৰ পৰা যাতে কোনো ধৰণৰ প্ৰদূষণ বা তেনেকুৱা ধৰণৰ বেমাৰ জাতীয় কিবা বস্তু আহিব নোৱাৰে তাৰ কাৰণে পূৰা ৰুমটো ঢাকি থোৱা হৈছে প্লাষ্টিকেৰে। আপোনালোকে ৰুমটো ভালদৰে চাই লওক, গোটেই ৰুমটো। এয়া ৰাইজ চাই লওক আপোনালোকে ধুনীয়াকৈ। তো ঠিক আছে, ধন্যবাদ। আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু কিবা যদি ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে জানিব লগা থাকে আমালৈ আমি তলত আপোনাৰ ফোন নম্বৰ দিয়া থাকিব, তাত কল কৰিব। ধন্যবাদ।